Hello everyone, মই পলা শৰ্মা তোমালোক পুনৰবাৰ এক্সপ্লৰলৈ স্বাগতম জনাইছো আৰু আজিৰ আমাৰ বিষয়বস্তু হল আজিৰ আমাৰ ক্লাছৰ বিষয়বস্তু হল ৰাজনীতি বিজ্ঞান অৰ্থাৎ পলিটিক্যাল সায়েন্স মই তোমালোকৰ অলৰেডি ইতিহাসৰ ক্লাছ লৈছো যেটো আমাৰ ইতিহাসৰ প্ৰথমটো অধ্যায় বংগ বিভাজন আৰু স্বদেশী আন্দোলন হেতুৰ ক্লাছ তোমালোকক জনোৱা হেতু ক্লাছ তোমালোকক মই দিয়া গৈছে ঠিক আছে যেহেতু আমি ইতিহাস পঢ়িলো ইতিহাসৰ লগতে উত্তৰপ্ৰোতভাৱে জড়িত হৈ আছে ভাৰতবৰ্ষৰ ৰাজনীতি সেইভাবে মই প্ৰথমতে ৰাজনীতি বিজ্ঞানৰ পাঠটো নপঢ়াই তোমালোকক ইতিহাস পঢ়াইছো ঠিক আছে কাৰণ ভাৰতবৰ্ষৰ যেটো ৰাজনৈতিক ব্যৱস্থা সেই যটো জনাৰ আগতে আমি ভাৰতবৰ্ষৰ যেটো আধুনিক ইতিহাস অৰ্থাৎ ব্ৰিটিছ অহাৰ পিছৰ পৰা ভাৰতবৰ্ষৰ যেটো ৰাজনৈতিক ব্যৱস্থাৰ পৰিৱৰ্তন হৈছিল সেই বিষয়ে আমি ভালদৰে জানিব লাগিব হেতু নজনাকৈ আমি ভাৰতবৰ্ষৰ যেটো ৰাজনৈতিক ইতিহাসটো পঢ়িবলৈ যাও আমাৰ বহুতখিনি বস্তু বুজাত খেলিমেলি হ'ব ঠিক আছে সেইভাবে প্ৰথমতে ইতিহাস আমি আৰম্ভ কৰিছো পৰৱৰ্তী পৰ্যায়ত আমি ৰাজনীতি বিজ্ঞান আৰম্ভ কৰিছো ঠিক তেনেকৈ আমি অৰ্থনীতি আৰু ভূগোল এটা কৈ তোমালোকক ভিডিঅবোৰ প্ৰভাইড কৰি যাম সো পলম নকৰি আজি আমি আমাৰ যেটো ফাৰ্স্ট ক্লাছ ৰাজনীতি বিজ্ঞানৰ হেতু স্টাৰ্ট কৰো তোমালোকে ইতিমধ্যে মোৰ পিছপিনে দেখিছা যে ইয়াতে লিখা আছে আমাৰ আজিৰ চেপ্টাৰটো হল ইণ্ডিয়ান ডেমক্ৰেসি অৰ্থাৎ ভাৰতীয় গণতন্ত্ৰ আমাৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ব্যৱস্থাটো আমি সকলোৱে জানো কি ব্যৱস্থা গণতান্ত্ৰিক ব্যৱস্থা আৰু গণতান্ত্ৰিক ব্যৱস্থাত কি হয় ৰাইজে ভোটদান দিয়ে আৰু ৰাইজে নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰি পঠাই কোট সংসদলৈ আৰু এই সংসদৰ পৰাই আমাৰ যিবোৰ প্ৰতিনিধি আছে তেওঁলোকে দেশখন পৰিচালনা কৰে ঠিক আছে সো পৰোক্ষভাৱে কোনে তোমাৰ দেশখন চলাই আছে ৰাইজ অৰ্থাৎ তুমি মই আমাৰ নিচিনা হাজাৰ হাজাৰ মানুহে আমাৰ দেশখন চলাই আছে সেই কাৰণে আমি নামটোকো গণতন্ত্ৰ গণ মানে কি ৰাইজ তন্ত্ৰ মানে যেটো সিস্টেম ৰাইজৰ সিস্টেম ৰাইজৰ যেটো ব্যৱস্থা হেতু হল গণতন্ত্ৰ আই হোপ তোমালোকে যেটো গণতন্ত্ৰৰ সেই গণতন্ত্ৰৰ তোমাৰ মিনিংটো বুজি পাইছা গতিকে যেহেতু তোমালোকে বুজি পালা গণতন্ত্ৰৰ ব্যৱস্থাটো গণতন্ত্ৰৰ নিয়মটো মানে গণতন্ত্ৰৰ ডেফিনিশনটো গতিকে আমি চেপ্টাৰটোৰ মাজলৈ আগবাঢ়িছো এতিয়া ঠিক আছে সো এখেতক কোনে কোনে চিনি পাও কোৱাচোন কমেন্টত লিখা এখেতক কোনে চিনি পাও বহুত এগৰাকী গণ্যমান্য ব্যক্তি এখেতৰ কাৰণে ন আমাৰ যেটো আমেৰিকাত যেটো আজিকালি এফ্ৰো আমেৰিকান বুলি কও যেটো জনগোষ্ঠীক এটা সময়ত নিগ্ৰো বুলি কোৱা গৈছিল ঠিক আছে তেওঁলোকৰ যেটো পুতলক অৱস্থাটো আছিল সেই পুতলক অৱস্থাটোৰ মুখিমূৰ কৰাত তেওঁলোকক সেই পুতলক অৱস্থাটোৰ পৰা তুলি অনাত তেওঁলোকৰ ভৱিষ্যতটো যেটো অন্ধকাৰ ভৱিষ্যত আছিল সেই অন্ধকাৰ ভৱিষ্যতটো উজ্জ্বল কৰি তোলাত যিগৰাকী মানুহৰ আটাইতকৈ ডাঙৰ অৱদান আছে যাৰ বাবে তেখেত আততাইৰ হাতত নিহত হ'বলগীয়া হৈছিল তেখেতে হল এই ফটোত থকা ব্যক্তিগৰাকী গতে কমেন্ট কৰাচোন তোমালোকে জুনে জুনে জানা এই মানুহগৰাকী কোৱা কমেন্ট ডাউনত নামটো লিখা যে তোমালোকে কোনে এই মানুহগৰাকীক চিনি পোৱা লিখিলা আৰু জুনে এতিয়ালৈকে ধৰিব পৰা নাই ন তেখেতক মই তেওঁলোকৰ কাৰণে মই কৈ দিছো এইগৰাকী হল তোমাৰ আব্ৰাহাম লিংকন জানানে নাই কোন হয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল কোন আছিল আব্ৰাহাম লিংকন তেখেতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা যেটো দাসত্ব প্ৰথা স্লেভাৰী এই স্লেভাৰীটো তোমাৰ আমেৰিকাৰ পৰা কি কৰিছিল আমেৰিকাৰ পৰা গুছাই দিছিল তাৰ ফলত আমেৰিকাত এটা ডাঙৰ গৃহযুদ্ধ হৈছিল আৰু গৃহযুদ্ধত আমেৰিকা যুক্তৰাষ্ট্ৰৰ দুটা ভাগত বিভক্ত হৈ গৈছিল উত্তৰ আৰু দক্ষিণ আৰু উত্তৰ ভাগটোৰ মানুহবোৰে কি কৰিছিল তোমাৰ স্লেভাৰী অৰ্থাৎ দাসত্বৰ বিৰোধিতা কৰিছিল আৰু দক্ষিণ পাৰ্ট যোনটো আছিল এই দক্ষিণ পাৰ্টৰ মানুহবোৰকে কিন্তু স্লেভাৰীৰ সাপোৰ্টত আছিল আৰু সেইভাবে সেই বস্তুটোক লৈ দুখন এই এখন দেশ দুটা ভাগত বিভক্ত হৈ গৈছিল ঠিক আছে সো স্লেভাৰী যেটো বিৰোধী পাৰ্টি আছিল তাৰে নেতা আছিল আব্ৰাহাম লিংকন আৰু তেখেতে যেটো সাউদাৰ্ণ ষ্টেট আছিল দক্ষিণৰ যিবোৰ ৰাজ্য আছিল তেওঁলোকক যুদ্ধত পৰাজিত কৰি কেনে আমেৰিকা পুনৰ একগোট কৰিছিল আৰু আমেৰিকাৰ পৰা সদায় কাৰণে যেটো স্লেভাৰী সিস্টেম সেই স্লেভাৰী সিস্টেমটো আতৰাই দিছিল আৰু সেই মানুহজনে গণতন্ত্ৰৰ ওপৰত এটা ডাঙৰ এটা খুব গুৰুত্বপূৰ্ণ কৈছো ন একদম মানে সবতছে যেটো ডেমক্ৰেসিৰ যেটো এসেন্স হয় ডেমক্ৰেসিৰ যেটো বৈশিষ্ট্য হয় সেই বৈশিষ্ট্যটো প্ৰকাশ কৰি কেনে ডেমক্ৰেসি গুৰুত্বটো প্ৰকাশ কৰি কেনে যেটো এটা তোমাৰ মন্তব্য দিছিল সেই মন্তব্যটো হল এটো ডেমক্ৰেসি ইজ অফ দা পিপল ফৰ দা পিপল এণ্ড বাই দা পিপল অফ দা পিপল মানে জনতাৰ বাবে ফৰ দা পিপল মানে কি জনতাৰ বাবে আৰু বাই দা পিপল মানে জনতাৰ দ্বাৰা অফ দা পিপল তাৰ মানে ডেমক্ৰেসি ইজ অফ দা পিপল গণতন্ত্ৰ কাৰ হয় জনতাৰ ঠিক আছে ফৰ দা পিপল মানে জনতাৰ বাবে ঠিক আছে জনতাৰ বাবে আৰু
লাষ্টত দিছে বাই দ্য পিপল মানে কোনে কৰিব ডেমক্ৰেসি কৈছে গণতন্ত্ৰ গণ মানে কি গণ মানে আমাৰ কি মানুহ হয়নে নাই ৰাইজক আমি কি বুলি কওঁ আৰু এটা সমৰ্থক শব্দ কি ৰাইজৰ গণ হয়নে নাই এণ্ড বাই দ্য পিপল মানে জনতাৰ দ্বাৰা তো তোমালোকে বুজি পালানে এই যেটো তোমাল তেখেতে স্টেটমেন্ট দিছিল এই স্টেটমেন্টৰ অৰ্থ কি তাৰ মানে ডেমক্ৰেসি অৰ্থাৎ গণতন্ত্ৰ হৈছে জনতাৰ দ্বাৰা এণ্ড জনতাৰ কাৰণে সো ডেমক্ৰেসি যিটো মেইন শব্দটো হ'ল তাতে জনতা অৰ্থাৎ জনতাৰ এৰাউণ্ড ৰিভল্ভ কৰিয়ে ডেমক্ৰেসি যে ৰাজনৈতিক ব্যৱস্থা সেই ব্যৱস্থাটো ফৰ্ম হৈছে আগতে কি আছিল মনাৰ্কি অৰ্থাৎ ৰাজতন্ত্ৰ আছিল ৰজাৰ আদেশে নিয়ম ঠিক আছে ফৰাচী দেশৰ এগৰাকী বহুত ডাঙৰ সম্ৰাট আছিল লুই দা 14 অৰ্থাৎ চতুৰ্দশ লুই তেখেতে কৈছিল আই এম দা ষ্টেট মানে মই ৰাজ্য মানে মই যি কওঁ সেই নিয়ম কৈছিল মেৰা আদেশী কি न्याय है मेरा आदेशी की হয় मेरा आदेशी देश का तुम्हार कानून है হেনুকা ধৰণৰ স্টেটমেন্ট এটা সময়ত ৰজাবিলাকে কৈছিল কিন্তু গণতন্ত্ৰ হেতু নহয় গণতন্ত্ৰ তুমি নিৰ্বাচন কৰি পঠাবা ৰাইজৰ প্ৰতিনিধি তেওঁলোক গটিকে তেওঁলোকৰ কৰ্মৰ বাবে তেওঁলোক ৰাইজৰ ওচৰত কি একাউন্টেবল হয় দায়বদ্ধ হয় আৰু তেওঁলোকে যদি ভালদৰে কাম নকৰে তুমি তেওঁলোকক কোৱেশ্চন কৰিব পাৰা আৰু অনাগত নিৰ্বাচনত তেওঁলোকে যদি তেওঁলোকৰ প্ৰতিশ্ৰুতিবোৰ পূৰণ নকৰে তেওঁলোকক তুমি ক্ষমতাৰ পৰা গুছাব পাৰা অৰ্থাৎ গণতন্ত্ৰত কাৰ হাতত শক্তি আছে ৰাইজৰ হাতত শক্তি আছে হয়নে নাই সো বুজিলো আমি গণতন্ত্ৰৰ যেটো ডেফিনেশন গণতন্ত্ৰৰ যেটো সিগনিফিকেন্স বুজিলো গণতন্ত্ৰ কিয় ইম্পৰ্টেন্ট আমি বুজিলো ঠিক আছে সো আমি এইটো যদি বুজিলো আমি পৰৱৰ্তী পৰ্যায়লৈ যাও আমি বুজিবাম ইন্ডিয়ান ডেমক্ৰেসি কি আমি ডেমক্ৰেসিটো বুজি পালো ইতে ইন্ডিয়ান ডেমক্ৰেসি কেটামান ফিচাৰ্স কেটামান বৈশিষ্ট্য ফিচাৰ্স মানে কি ষ্টুডেন্টস ফিচাৰ্স মানে হল বৈশিষ্ট্য আৰু এটা বস্তু তোমালোকক মই বাৰম্বাৰ অনুৰোধ কৰিম তোমালোকে যেতিয়া বৈশিষ্ট্য শব্দৰ লিখা পৰীক্ষাত অসমীয়াতে লিখিবা কিন্তু যে নোট লিখিবা বৈশিষ্ট্যৰ লগত ব্ৰেকেটত ফিচাৰ্স বুলি লিখিব নাপাহৰিবা দেই আমাৰ উদ্দেশ্য হল তোমালোকক আমি অসমীয়া মিডিয়াম ষ্টুডেণ্টক পঢ়াই আছো হয় না আমি কি মিডিয়ামত পঢ়াইছো অসমীয়া মিডিয়ামত কিন্তু আমাৰ নোটছবোৰ দেখিছানে নাই নোটছবোৰ কিহত আছে ইংলিছত আছে আজি তুমি ক্লাছ 10ত আছা কাইলৈ 11 পাবা পৰহি 12 পাবা তাৰপিছত বাৰু তুমি ডিগ্ৰীটো অসমীয়া মিডিয়ামত তুমি পঢ়ি কেনে পৰীক্ষাটো দিলা ঠিক আছে পৰৱৰ্তী সময়ত তুমি যিকোনো কম্পিটিটিভ এক্সাম যোৱা তুমি কেইদিনমান আগতে এপিএসসি এনফোর্সমেন্ট ইন্সপেক্টৰৰ পৰীক্ষা হৈ গল তাৰ কেইদিনমান আগতে টুৰিজম ডেভেলপমেন্ট মেনেজাৰৰ পৰীক্ষা হৈ গল হয় না নাই ডিএমইৰ পৰীক্ষা আহি আছে যিমানবোৰ পৰীক্ষা দেখা পাবা ন তাতে কোৱেশ্চন পেপাৰ কিন্তু অসমীয়া ভাষাত নাহে তাতে কোৱেশ্চন পেপাৰটো আহিব ইংৰাজী ভাষাত আৰু তুমি যদি এই সৰু শব্দবিলাকৰ মিনিং যদি ইংৰাজীত নাজানা বৈশিষ্ট্যক যদি ফিচাৰ্স বুলি কয় হেতু যদি ইংৰাজীত নাজানা তুমি কোৱেশ্চনটো জানিলেও তাৰ আনসাৰ কৰিব নোৱাৰিবা প্ৰবলেমটো তেতিয়া হ'ব তোমাৰ পিছত নিজকে তুমি কবা মই কিয় নপঢ়িলো যেটা মোৰ হাতত সময় আছিল পিছত কিন্তু তুমি ইংৰাজী পঢ়িবা নে ইমান ইনফৰমেশন খিনি যে পৰীক্ষাৰ কাৰণে লাগি কিনে পঢ়িবা গটি পিছত সময় নহয় সময় তাক নিচেই ৰাকৰ গটিকে তুমি এতিয়াৰ পৰাই নিজৰ যেটো ইংৰাজী ভোকেবুলাৰি ডেভেলপ কৰা পৰৱৰ্তী সময়ত বহুতে এসএসসি পৰীক্ষা দিবা হয়নে নাই এসএসসি ভোকেবুলাৰি ইম্পৰ্টেন্সটো নুই কৰিবই নোৱাৰে তুমি যিকোনো এজন এসএসসি টপাৰৰ ভিডিও ইউটিউবত পাবা এসএসসি টপাৰ 2024 মাৰি চোৱা গুটেবিলাক ইংলিছৰ ইম্পৰ্টেন্সটো কিমান হিদিনা যে তোমাৰ জুডিশিয়াল এসিস্টেন্টৰ এক্সাম হৈ গল গুৱাহাটী হাইকোৰ্টৰ তাতেও তোমাৰ ভোকেবুলাৰি বহুত আহিছে বহুতে ভোকেবুলাৰি আহিছে গটি আমি যদি আমাৰ ভোকেবুলাৰিটো ষ্ট্ৰং কৰো এনেকে পঢ়াৰ মাজৰে আমাৰ পঢ়াটো হৈ আছে ভোকেবুলাৰি ষ্ট্ৰং হৈছে এক গলি মে কিয়া দো শিকাৰ হয়নে নাই এটা তীৰত দুটা শিকাৰ গটিকে নিজৰ যেটো ভোকেবুলাৰি হেতু ষ্ট্ৰং কৰাত লাগিছ দে তোমাৰ বেলেগ একো কৰিব নালাগে মই যেটা ক্লাছত কিবা এটা এনেকুৱা টাৰ্ম দি যাম জাস্ট অসমীয়াটোৰ লগত ইংৰাজীটো ব্ৰেকেটত লিখি লবা মই জাস্ট হেতুৱে ৰিকুৱেষ্ট কৰিছো ঠিক আছে সো আমি আগবাঢ়িছো পৰৱৰ্তী পৰ্যায়লৈ সো ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি ৰিপ্ৰেজেন্টেটিভ মানে কি এইমাত্ৰ যে কলো প্ৰতিনিধি কাক কৰে ৰাইজক প্ৰতিনিধিত্ব কৰে সো প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি কয় ইংলিছত ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি লিখিলো অসমীয়াটোৰ লগত ইংৰাজীটো লিখিলো দে অকল অসমীয়া লিখিম বুলি থৈ নিদিবা ইংৰাজীটো একেলগে লিখা ঠিক আছে সো প্ৰতিনিধিত্বমূলক গণতন্ত্ৰ কি যত ৰাইজে নাগৰিকে তোমাৰ নিজৰ প্ৰতিনিধি পাৰ্লিয়ামেন্টত অৰ্থাৎ সংসদত নিৰ্বাচন কৰি পঠায় আৰু তাৰে মাজৰ পৰাই কিছুমান মিনিষ্টাৰ হয় আৰু মিনিষ্টাৰ হৈ কেনে তেওঁলোকে দেশখন শাসন কৰে ঠিক আছে হেতু হল তোমাৰ প্ৰতিনিধিত্বমূলক ডেমক্ৰেসি অৰ্থাৎ ৰিপ্ৰেজেন্টেটিভ ডেমক্ৰেসি সেকেন্ডটো যেটো আমাৰ ইন্ডিয়ান ডেমক্ৰেসিৰ ফিচাৰ অৰ্থাৎ বৈশিষ্ট্য হল হেতু হল ইউনিভাৰ্সাল এডাল্ট ফ্ৰেঞ্চাইজ মানে কি অল সিটিজেন্স এবভ আ সাৰ্টেন এজ আৰু ইণ্ডিয়াত এটো 18 হয়
আগতে 21 আছিল ৰাজীৱ গান্ধী তেতিয়া চৰকাৰ আছিল ৰাজীৱ গান্ধীৰ সময়ত যেতিয়া চৰকাৰ আছিল সেই সময়ত তোমাৰ সেই 21 বছৰ বয়সটো কমাই কেনে 18 বছৰ কৰা গৈছিল বুজিলা আজিকালি যে তোমালোকে ক্লাছ 12ৰ মানে পৰীক্ষা দিয়াৰ পিছতে যে ভোট দিব পাৰা ৰাজীৱ গান্ধীৰ চৰকাৰৰ আগলৈকে কিন্তু নোৱাৰিছিলা ডিগ্ৰী পঢ়াৰ পিছতে তোমালোকে ভোট দিব পাৰিছিলা কাৰণ সেইখিনি সময়ত 21 বছৰ আছিল ভোট দিয়াৰ সময়সীমা এতিয়া কিন্তু কিমান 18 সো ইউনিভাৰ্চেল এডাল্ট ফ্ৰেঞ্চাইজত কি কোৱা গৈছে যে 18 বছৰ বয়সৰ যিকোনো নাগৰিক শব্দটো ফোর্স কৰিছো মই নাগৰিক কি লিখিছো নাগৰিক ভোটদান অকল নাগৰিকে কৰিব পাৰে নাগৰিক মানে কি সিটিজেন ভোটদান অকল ভাৰতবৰ্ষৰ নাগৰিকে কৰিব পাৰে ভাৰতবৰ্ষৰ যিবোৰ টুৰিষ্ট আছে সিহঁতে ভোটদান কৰিব পাৰিব নেকি নোৱাৰে ভাৰতবৰ্ষৰ কোনে ভোটদান কৰিব পাৰে ভাৰতবৰ্ষৰ নাগৰিকে ভোটদান কৰিব পাৰে নেপালৰ মানুহ যদি ভাৰতবৰ্ষৰ আছে ভূটানৰ মানুহ যদি আছে আমেৰিকাৰ মানুহ যদি আছে তেওঁলোকে ভাৰতবৰ্ষত ভোটদান কৰিব পাৰিব নোৱাৰে ভাৰতবৰ্ষৰ যিবোৰ ভাৰতবৰ্ষৰ নাগৰিকত্ব থকা মানুহবিলাকে অনলি তোমাৰ ভোটদান কৰিব পাৰিব আৰু ইয়াতে ধনী দুখীয়া পুৰুষ মহিলা বুলি কোনো কথা নাই 18 বছৰ হৈছে তুমি ভোটদান কৰিবলৈ তুমি এলিজিবল হয় ঠিক আছে সেকেন্ড থাৰ্ডটো হল ইলেকশন মানে জানো এই নিৰ্বাচন ৰেগুলাৰ এণ্ড ফেয়াৰ ইলেকশ্যনছ যে আমাৰ ইলেকশ্যনবোৰ সময়মতে হয় 5 বছৰৰ মূৰত যদি হ'ব লাগে 5 বছৰৰ মূৰতে হয় 5 বছৰটো যাই কেনে 6 বছৰ নহয় ঠিক আছে আমাৰ ৰেগুলাৰ ইলেকশ্যন হৈ থাকে টাইম টু টাইম নেক্সট হল কনষ্টিটিউচনেল ডেমক্ৰেসি এটো ইম্পৰ্টেন্ট কনষ্টিটিউচনেল মানে কি যদি মই আমাৰ এই বৰ্ডখন অলপমান সৰু কৰি দিও তোমালোকক মই কিবা এটা ৰবাচোন সৰু হল এই হিফালে গুছি গল চাও আচ্ছা দেখিছা তোমালোকে ইফালে ঠিক আছে মই এখিনি লিখি আছো দে কনষ্টিটিউচনেল ডেমক্ৰেসি অৰ্থাৎ ইংৰাজী লিখিবা ব্ৰেকেটত অসমীয়াত লিখা ঠিক আছে কনষ্টিটিউচন মানে কি সংবিধান অৰ্থাৎ সাংবিধানিক কি গণতন্ত্ৰ লিখি লোৱা সাংবিধানিক গণতন্ত্ৰ মানে কি কনষ্টিটিউচনেল ডেমক্ৰেসি যত সংবিধানত যি লিখা আছে সেই মতে দেশখন শাসন হ'ব ঠিক আছে সংবিধান এটো মই তোমাক স্লাইডত বুজাই দিও তোমালোকক গণতন্ত্ৰ আৰু সংবিধান এই দুটা ৰিলেচনটো কেনেকুৱা জানানে এই তামুল আৰু পানৰ যেনেকুৱা ৰিলেচন তামুলখন খুদা খাই ভাল লাগে নেকি নালাগে ন পানখন খুদা খাই ভাল লাগে নালাগে তামুল আৰু পানটো কি এটা কমপ্লিমেন্ট কৰে হয় নে নাই সো তামুল আৰু পানৰ যেনেকুৱা ৰিলেচন হেতুৱে হল গণতন্ত্ৰ আৰু সংবিধানৰ ৰিলেচন সংবিধান আৰু গণতন্ত্ৰৰ ৰিলেচনটো কেনেকুৱা তামুল আৰু পানৰ নিচিনা এটা এন্তুৰ অবিহনে কি আধৰুৱা ঠিক আছে সো গণতন্ত্ৰৰ দেশ এখনত যদি সংবিধান নাথাকে সেই গণতন্ত্ৰৰ দেশখন আমি প্ৰকৃতাৰ্থত গণতন্ত্ৰ বুলি ক'ব নোৱাৰো কিয় ক'ব নোৱাৰো চোৱা গণতন্ত্ৰত তোমাৰ কি ৰজা নাথাকে কোন থাকে প্ৰজাৰ শাসন ৰাইজৰ শাসন থাকে হয় না নাই প্ৰজা বুলি শব্দটো কলে ভুল হ'ব কাৰণ যত ৰাষ্ট্ৰ নাথাকে তাতে প্ৰজা থাকিব ঠিক আছে কিন্তু আমি প্ৰজা নেকি আমি প্ৰজা নহয় আমি নাগৰিক আমি কৰ নাগৰিক ভাৰতবৰ্ষৰ নাগৰিক অৰ্থাৎ ৰাইজে শাসন কৰে ইনডাইৰেক্টলি সো এই ৰাইজে শাসন কৰি ইমান ভাৰতবৰ্ষত 140 কৰৰ মানুহ আছে 140 কৰৰ মানুহ যদি নিজৰ কথা ক'বলৈ যায় দেখখন অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নহব নেকি দেখখন কি এনাৰ্কি মানে কি অপ্ৰীতিকৰ ইংলিছত কলো ন অসমীয়াত লিখি লোৱা এতিয়া লিখা এনাৰ্কি মানে কি যেটো অপ্ৰীতিকৰ পৰিস্থিতি নতুন ভোকেবুলাৰি শিকিলা লিখি লোৱা পৰীক্ষাত লিখি লোৱা পৰীক্ষাত নাহিলেও লিখি লোৱা ভৱিষ্যতে কামত আহিব তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামত যোৱা ইংলিছ ভোকেবুলাৰি ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট বাৰম্বাৰ মই সেই কথাটো ষ্ট্ৰেছ দি আছো দে ইংলিছ ভোকেবুলাৰি নোহাকে তুমি যদি কম্পিটিটিভ এক্সামত তুমি যদি ভাবিছা মই ক্লিয়াৰ কৰিম তুমি পাহৰি যোৱা ৰেলৱেৰ বাহিৰে কোনো মানে এক্সামতে ইংলিছ ভোকেবুলাৰি নোহাকে কম্পিটিটিভ এক্সাম ক্লিয়াৰ নহয় ঠিক আছে সো গণতন্ত্ৰ আৰু সংবিধান আমি জানো পঢ়ি কৈছো ন গণতন্ত্ৰৰ যেটো ৰিলেচন এটো কি তামুল পানৰ নিচিনা এটা ইন্টাৰ ৰিলেটেড সো ইন্টাৰ ৰিলেটেড কেনেকৈ হয় কেনেকৈ হয় মই কৈ আছো চোৱা এখন গণতন্ত্ৰত কি থাকে সংবিধান থাকে আৰু সংবিধান থকা দেশবোৰত কি থাকে গণতন্ত্ৰ থাকে এটা ভাৰতবৰ্ষ কি এখন গণতন্ত্ৰ ভাৰতবৰ্ষৰ কি আছে সংবিধান আছে নে নাই ইণ্ডিয়াত সংবিধান আছে নে নাই কোৱা ইণ্ডিয়াত সংবিধান আছে নে নাই আছে আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন পৃথিৱীৰ দীৰ্ঘতম লিখিত সংবিধান হেতু এটা ডাঙৰ ফ্যাক্ট হয় লিখি লোৱা সো গণতন্ত্ৰত যিবিলাক দেশত আছে তাতে এখন সংবিধান আছে সংবিধান কিয় লাগে মই অলৰেডি কৈছো ই ভাৰতবৰ্ষত যেনেকৈ 140 কৰৰ মানুহ আছে সবে যদি নিজৰ মতামত দিবলৈ যায় অপিনিয়ন দিবলৈ যায় সেইমতে দেশখন যদি চলাবলৈ ইচ্ছা কৰে
দেশত এখন অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব সেইবাবে আমাৰ যেতিয়া দেশখন স্বাধীন হৈছিল তেতিয়া আমাৰ সেই সময়ৰ আমাৰ নেতৃবৃন্দই এখন সংবিধান প্ৰস্তুত কৰিছিল যাতে সেই সংবিধানত যি কথা লিখা থাকে দেশখন এক্সেক্টলি সেই মতে চলে যাতক কোনো যাতে নিজৰ ইচ্ছামতে নিজৰ পৈতৃক সম্পত্তি হিচাপে আমাৰ দেশখন চলাব নোৱাৰে বুজি পালা সেইবাবে সংবিধানৰ ইম্পৰ্টেন্স আছে সংবিধানখনত যদি এগেইনষ্টত কোনোবাই চলাবলৈ যায় সেইটো তোমাৰ অসাংবিধানিক হৈ যাব আৰু সেইটো আমাৰ সুপ্ৰিম কোৰ্টে নাল এণ্ড ভইড অৰ্থাৎ খাৰিজ কৰি দিব গতিকে গণতন্ত্ৰ বৰ্তি থকাৰ কাৰণে সংবিধান এখন থকাটো খুবেই গুৰুত্বপূৰ্ণ বুজি পালা না খুবেই গুৰুত্বপূৰ্ণ কিন্তু এইটো নুবুজায় যে কোনোবা এখন দেশত যদি সংবিধান আছে সেই দেশখন গণতান্ত্ৰিক হয় নৰ্থ কোৰিয়া উত্তৰ কোৰিয়া কিম জং উন আমি সকলোৱে জানো হয়নে নাই নৰ্থ কোৰিয়াতো কিন্তু সংবিধান আছে হয় নৰ্থ কোৰিয়াতো সংবিধান আছে কিন্তু নৰ্থ কোৰিয়া এখন গণতন্ত্ৰ হয় নেকি নহয় ডিক্টেটৰশ্বিপ অৰ্থাৎ একচাৰিতা আছে মানে একতাবাদ আছে ডিক্টেটৰশ্বিপ মানে কি এজন মানুহৰ ইচ্ছামতে দেশখন চলে যাক অসমীয়াত কয় একতাবাদ ঠিক আছে সংবিধান থাকিলে যে গণতন্ত্ৰ হ'ব তাৰ কোনো মানে নাই কিন্তু গণতন্ত্ৰ এখন হ'বলৈ তাত সংবিধান থাকিব লাগিব ৰিলেশ্যনটো বুজি পাইছানে নাই সো গণতন্ত্ৰ থাকিবলৈ তাত সংবিধান কি থাকিবই লাগিব কি লাগিব সংবিধান থাকিব লাগিব সেইটো ফাৰ্ষ্ট ৰুল তোমাৰ এখন দেশত গণতন্ত্ৰ আছে নে নাই সেইটো চোৱাৰ ফাৰ্ষ্ট ৰুলটো কি হ'ল তাত সংবিধান আছে নে নাই আই হোপ মই তোমালোকক এই গণতন্ত্ৰৰ সংবিধানৰ যে ৰিলেশ্যন সেই ৰিলেশ্যন একেবাৰে পানীৰ নিচিনা স্পষ্টকৈ বুজাই দিছোঁ গতিকে আমি নেক্সট আমাৰ যিটো পইণ্ট আছে সেই পইণ্টটোলৈ আগবাঢ়ো ঠিক আছে সো আমি ইণ্ডিয়ান ডেমক্ৰেচিৰ কথা পঢ়ি আছোঁ দেই আমি পঢ়ি আছোঁ ভাৰতীয় গণতন্ত্ৰৰ কথা পঢ়ি আছোঁ আৰু ভাৰতীয় গণতন্ত্ৰৰ ছিষ্টেমটো কি পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম এই পাৰ্লিয়ামেণ্টাৰী ছিষ্টেম যেতিয়া ক'লোঁ তাক অসমীয়াত কি বুলি কয় কি কয় সংসদীয় গণতন্ত্ৰ সংসদ পাৰ্লিয়ামেণ্টৰ অসমীয়াত কি কয় সংসদ সো পাৰ্লিয়ামেণ্টাৰী ডেমক্ৰেচি কি হ'ব সংসদীয় গণতন্ত্ৰ কি গণতন্ত্ৰ সংসদীয় গণতন্ত্ৰ ঠিক আছে সংসদীয় গণতন্ত্ৰত কি হয় তুমি মই আমি ভাৰতবৰ্ষৰ নাগৰিক হয় নাই তোমাৰ এতিয়া কিমান ক্লাছ 10ত পঢ়ি আছা তোমাৰ বয়স হোৱা নাই আজিবৰ 2 বছৰ পিছত যেতিয়া তোমাৰ 18 বছৰ হ'ব তুমি কি কৰিবা ইলেকশ্যনত ভোট দিবা পাৰিবা আৰু ভোট দিলে কি আমাৰ আঙুলিত কি নীলা ৰং এটা লগাই দিয়ে যাতে এজন মানুহে এটাই ভোট দিব পাৰে নহলে কি আগতে কি হৈছিল এজন মানুহে এটাতকৈ বেছি ভোট দি দিছিল সো বস্তুটো ৰিগিং বুলি কয় এইটো মানে বহুত খেলিমেলি হৈছে সেইটো যাতে নহওক গতিকে আজিকালি আগৰ পৰাই কৰে বাৰু বাট আজিকালি এইটো বেছি ষ্ট্ৰিক্ট হৈ গৈছে নীলা ৰং লগাই দিয়ে আৰু নীলা ৰংটো পটককৈ নাযায় এমাহ 2 মাহ 1.5 মাহ পৰ্যন্তলৈকে সেই নীলা ৰংটো থাকি যায় যাতে এজন মানুহে মাত্ৰ এবাৰে ভোট দিব পাৰক ঠিক আছে সেইটো বাৰু হ'ল সেইটো এক্সট্ৰা কথা সো সংসদীয় গণতন্ত্ৰত কি হয় তুমি আৰু মই ভোট দিলোঁ গ'লোঁ আমাৰ অঞ্চলৰ পৰা কোন হ'ল এজন এমএলএ এজন উঠিছে তোমাৰ তেখেতক আমি ভোট দি জিকাই দিলোঁ তেখেত ক'ত যাব অসমৰ বিধানসভালৈ যাব ঠিক তেনেকৈ আমাৰ অঞ্চলৰ পৰা এজন এমপি উঠিছে তেখেতক আমি ভোট দি জিকালোঁ তেখেত ক'ত যাব সংসদলৈ যাব সংসদ ক'ত আছে দিল্লীত বিধানসভা ক'ত আছে প্ৰত্যেকখন ৰাজ্যৰ ৰাজধানীত অসমৰ ৰাজধানী কি দিছপুৰ গতিকে অসমৰ বিধানসভা ক'ত আছে দিছপুৰত আছে ঠিক আছে ভাৰতবৰ্ষৰ ৰাজধানী ক'ত আছে দিল্লী সব ভাৰতবৰ্ষৰ সংবিধান সংসদ ক'ত আছে তোমাৰ দিল্লীত আছে ঠিক আছে যে এমএলএ এমপি আমি নিৰ্বাচন কৰিলোঁ তেওঁলোক ক'ত যাব তেওঁলোক বিধানসভা আৰু সংসদলৈকে যাব এমএলএ যাব বিধানসভা এমপি যাব সংসদ ক্লিয়াৰ একদম ক্লিয়াৰ হৈছে ঠিক আছে এতিয়া এই বিধানসভাত যে বিধায়কবিলাক গ'ল সংসদলৈ যে তোমাৰ এমপিবিলাক গ'ল এওঁলোকে কি কৰিব এওঁলোকৰ মাজৰ যিজন তোমাৰ সাপোজ আমাৰ দুটা পাৰ্টি আছে সাপোজ এ আৰু পাৰ্টি বি ঠিক আছে 100টা সাপোজ সিট আছে তাৰে পাৰ্টি এ কিটা পালে সিট 52টা সিট পালে অৰ্থাৎ পাৰ্টি এ মেজৰিটি আছে মেজৰিটিত থকা পাৰ্টিটো মানে কি তেখেতে ইলেকশ্যন জিকিছে সেই মেজৰিটিত থকা পাৰ্টিটোৰ যোন লিডাৰ থাকিব ন সেই লিডাৰটো কি বনাব সেই লিডাৰটো কি হ'ব যদি হেতু বিধানসভা হয় তেখেত কি হ'ব সিএম আৰু যদি তোমাৰ সংসদ হয় তেখেত কি হ'ব পিএম ক্লিয়াৰ এতিয়া সিএম আৰু পিএমে কি কৰিব নিজৰ পাৰ্টিৰ যিকেইজন সদস্যই বিধায়ক নাবা সাংসদ হিচাপে জিকি আহিছে তাৰে মাজৰ পৰা কেইজন মানক কি কৰিব তেখেতে মন্ত্ৰী পদ দিব কি পদ দিব মন্ত্ৰী পদ তেখেতে কি দিব মন্ত্ৰী পদ দিব ঠিক আছে আৰু সেই মন্ত্ৰীবিলাকে কি হ'ব দেশখন শাসন কৰিব ঠিক আছে কিন্তু অকল মন্ত্ৰী নকৰে যেতিয়া সংসদ নাইবা বিধানসভাত কিবা এখন আইন প্ৰণয়ন হ'ব লাগিব সেই আইন প্ৰণয়ন হ'বলৈ আইনখন পাছ হ'ব লাগিব হয় না নাই এই আইনখন পাছ হোৱাৰ ক্ষেত্ৰত কিন্তু এই বিধায়ক নাইবা সংসদত যিবোৰ সাংসদ আছে তেওঁলোকৰ মতামত লাগিব তেওঁলোকৰ যদি অধিকাংশ হয় অৰ্থাৎ মেজৰিটিয়ে যদি আইনখন খাৰিজ কৰে তেতিয়াহ'লে আইনখন বাতিল হৈ যাব
আৰু আইনখন যদি তোমাৰ এপ্ৰুভ কৰি দিয়ে তেতিয়াহ'লে আইনখন কি হৈ যাব আইনখন কানুন হৈ যাব ঠিক আছে তেতিয়া গতিকে আমি বুজি পালোনে সংসদীয় গণতন্ত্ৰত কি হয় যে আমি যিবোৰ মানুহক প্ৰতিনিধিক আমি সংসদ নাইবা বিধানসভালৈ পঠাওঁ তেওঁলোকে অন দ্য বিহাফ অফ আছ মানে আমাৰ প্ৰতিনিধি কৰি কেনে তেওঁলোকে কি কৰে তোমাৰ আইন কানুনবোৰ বনায় সো ইনডাইৰেক্টলি কোনে বনাইছে তুমি আৰু মই বনাই আছোঁ কাৰণ আমি পঠাই দিয়া মানুহে বনাই আছে ন আমি তেখেতক ভাল পাওঁ আমাৰ তেখেতৰ কাম ভাল লাগিছে সেইকাৰণে আমি তেখেতক ভোট দি জিকাইছোঁ গতিকে তেখেতে যদি কিবা এটা কৰিছে তাৰমানে সেইটো কোনে কৰি আছে ইনডাইৰেক্টলি আমি কৰি আছোঁ সো সংসদীয় গণতন্ত্ৰত সেইটো হয় বুজি পালা একদম মানে ক্লিয়াৰ নে কনফিউজন আছে নেকি যদি কনফিউজন আছে মই কৈছোঁ আকৌ কৈছোঁ যদি কনফিউজন আছে কনফিউজন থাকিব নালাগে যদি তাৰ পিছতো যদি আছে কমেণ্টত লিখি দিয়া নেক্সট ভিডিঅ'ত মোৰ যোনটো তোমাৰ নেক্সট ভিডিঅ' হ'ব প্ৰথমতে মই সেই ডাউটটো ল'ম কমেণ্টত লিখা দেন মই নেক্সট যোনটো ভিডিঅ' হ'ব মোৰ প্ৰথমতে সেই ডাউটটো ল'ম সেই ডাউটটো ক্লিয়াৰ কৰিম দেন নেক্সট পাৰ্টখিনি আগবাঢ়িম ক্লিয়াৰ সো পাৰ্লিয়ামেণ্টাৰী ছিষ্টেমৰ বিষয়ে যদি আমাৰ ক্লিয়াৰ হ'ল আমি নেক্সট যাওঁ ছেপাৰেশ্যন অফ পাৱাৰ অৰ্থাৎ কি ক্ষমতাৰ বিভাজন ক্ষমতা কি বিভাজন সো ক্ষমতাৰ বিভাজনটো আমি বুজাৰ আগতে বস্তুখিনি এইখিনি মুছি লওঁ মই ঠিক আছে এইখিনি বহুত কিবা কিবি লিখিলোঁ গতিকে এইখিনি যদি তোমালোকে বুজি পাইছা আমি কিয় যাওঁ ক্ষমতাৰ বিভাজনলৈকে যাওঁ আৰু বুজি নাপালে কি কৰিব দিছোঁ মই তোমাৰ আৰু মোৰ মাজত কমিউনিকেশ্যনৰ কি কোনটো ৰাস্তা কমেণ্ট ছেকশ্যনটো আমাৰ কমেণ্ট ছেকশ্যনটোতে আমি কথা পাতিব লাগিব যদি কিবা যদি বুজি পোৱা নাই কমেণ্টত লিখি দিবা আৰু মই তোমালোকৰ কমেণ্টটো পঢ়ি কেনে নেক্সট ক্লাছত তোমালোকৰ ডাউটটো ক্লিয়াৰ কৰি দিম সো আমাৰ নেক্সট পইণ্ট আছিল ক্ষমতাৰ বিভাজন দেই ক্ষমতাৰ বিভাজন এই ক্ষমতাৰ বিভাজন কাৰ মাজত আমি গণতন্ত্ৰৰ কেইটা আছে তিনিটা স্তম্ভ আছে স্তম্ভ মানে কি পিলাৰ ঠিক আছে স্তম্ভ মানে পিলাৰ সো গণতন্ত্ৰৰ সেই তিনিটা স্তম্ভ নাইবা তিনিটা পিলাৰ কি আছিল প্ৰথমটো আছিল বিধান পৰিষদ য'ত বিধান মণ্ডল আৰু বিধানসভা দুয়োটা ইনক্লুডেড থাকে আমাৰ অসমত কি আছে অকল বিধানসভা আছে কিন্তু বিহাৰ উত্তৰ প্ৰদেশ এইবোৰ ৰাজ্যত কি আছে বিধানসভাৰ লগতে বিধান পৰিষদো আছে ইয়াৰ দুটাক একেলগে কি বুলি কয় বিধান মণ্ডল সো ফাৰ্ষ্ট যোনটো স্তম্ভ হ'ল বিধান মণ্ডল আৰু বিধান মণ্ডলত কি হয় বিধান মণ্ডল আইন প্ৰণয়ন হয় আইন কি আইনৰ দ্বাৰাই দেশ এখন পৰিচালনা হয় নে নাই সো বিধানসভাত কি হয় সেই দেশ এখন পৰিচালনা কৰিবলৈ যিবোৰ প্ৰয়োজনীয় আইন সেই প্ৰয়োজনীয় আইনবোৰ ক'ত প্ৰণয়ন হয় বিধান মণ্ডলত প্ৰণয়ন হয় নেক্সট আছিল তোমাৰ কি কাৰ্যবাহিকা ৰবা দেই প্লেনটো প্ৰব্লেম দিছে অলপ কিবা হৈছে কাৰ্যবাহিকা ঠিক আছে কাৰ্যবাহিকা পেনটোৰ পাছত বুজি লয় এইখিনি কাৰ্যবাহিকা পেনটোৰ প্ৰব্লেম দি আছে সেইকাৰণে মই কিয় ৰেফটো দিব পৰা নাই সো কাৰ্যবাহিকাত কোনবিলাক পৰে যিবোৰ মন্ত্ৰী আছে ঠিক আছে যিবোৰ মন্ত্ৰী আছে দেই মন্ত্ৰীটো লিখা যোৱা নাই পেনটো সঁচাই বহুত প্ৰব্লেম দি আছে গতিকে তোমালোকক মই মুখেদি কৈছোঁ এতিয়া কাৰ্যবাহিকাত কি পৰে মন্ত্ৰী পৰে যিবোৰ IAS অফিচাৰ আছে ACS অফিচাৰ আছে অৰ্থাৎ যিবোৰ আমাৰ কি যোনটো আমোলাতন্ত্ৰ যাক ইংলিছত বিউৰ'ক্ৰেচি বুলি কয় সেই বিউৰ'ক্ৰেচিবোৰ ক'ত পৰে কাৰ্যবাহিকাত পৰে আৰু কাৰ্যবাহিকাৰ ৰোল কি এই বিধানমণ্ডলত যিবোৰ আইন প্ৰণয়ন হ'ল সেই আইনবোৰ কাৰ্যকৰী কৰাত অৰ্থাৎ ফিল্ডত ইমপ্লিমেণ্ট কৰাত কাৰ ৰোল হ'ব কাৰ্যবাহিকাৰ অৰ্থাৎ ফৰ এক্সাম্পল এটা আইন প্ৰণয়ন হ'ল যে হেলমেট নিপিন্ধিলে 1000 টকা ফাইন দিব লাগিব হেলমেট যদি তুমি বাইক চলাই নোযোৱা বাইক চলাওঁতে পিন্ধি হেলমেট পিন্ধিলে 1000 টকা ফাইন দিব লাগিব সেই ফাইনটো কালেক্ট কৰিবলৈ মন্ত্ৰী আহিব নেকি সেই ফাইনটো কালেক্ট কৰিবলৈ তোমাৰ হেৰি আহিব নেকি তোমাৰ বিধায়ক এজন আহিব নেকি নাহে ন কোন আহিব ট্ৰাফিক পুলিচে কালেক্ট কৰিব সো ট্ৰাফিক পুলিচে ক'ত পৰিব এই কাৰ্যবাহিকাত পৰিব অৰ্থাৎ কিবা এটা আইন কানুন যিটো তোমাৰ ফিল্ডত কাৰ্যকৰী কৰে সেইসকলে হ'ল কাৰ্যবাহিকাৰ পাৰ্ট সো বুজি পালা ক্লিয়াৰ হ'ল আৰু থাৰ্ডটো হ'ল আমাৰ ন্যায়পালিকাত আমাৰ পৰে যিটো আমাৰ কি ইংলিছত কওঁ জুডিচিয়াৰী কি পৰে আমাৰ সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয় আমাৰ হাই কোৰ্ট অৰ্থাৎ উচ্চ ন্যায়ালয়
আৰু আমাৰ যিবোৰ ডিষ্ট্ৰিক্ট কোৰ্ট হয় জিলা ন্যায়ালয়বিলাক ঠিক আছে উচ্চতম ন্যায়ালয় তাৰপিছত কি আছে উচ্চ ন্যায়ালয় হয়নে নাই তাৰপিছত যিবোৰ জিলা ন্যায়ালয় আছে সেইবোৰ সব ক'ত পৰিব তোমাৰ জুডিচিয়াৰী আণ্ডাৰত পৰিব অৰ্থাৎ ক্ষমতাৰ বিভাজনত আমাৰ তিনিটা বাৰু কেটেগৰী আৰু তিনিটা কয় এটা এটাকে স্তম্ভ বিধান মণ্ডল তাৰপিছত কাৰ্যবাহিকা আৰু তোমাৰ কি ন্যায়পালিকা আৰু এটা আছে চতুৰ্থ স্তম্ভ হেতু গৌণ হৈ থাকে বহুত ক্ষেত্ৰত যাক তোমাৰ দ্য ফ'ৰ্থ পিলাৰ অফ কি দ্য ফ'ৰ্থ পিলাৰ অফ ডেমক্ৰেসি বুলি কয় যেটো আমাৰ কি সংবাদ মাধ্যমটো কিন্তু কিতাপবোৰত মেইনলি তোমাৰ এই তিনিটা দিয়া থাকে গতিকে মই সেই তিনিটা কথাই কৈছো যেটো সংবাদ মাধ্যম ঠিক আছে সংবাদ মাধ্যম যেটো আমাৰ মিডিয়া সংবাদ মাধ্যম সো মিডিয়া ৰোলটো বহুত বেছি ইম্পৰ্টেন্ট এখন ডেমক্ৰেসি সাকসেসফুল হোৱাত ঠিক আছে মিডিয়া বোৰ্ডখনে বহুত প্ৰবলেম দি আছে ষ্টুডেন্টস গতে মই যিমানখিনি পাৰো তোমালোকক লিখি দি আছো যদি কিবা কাৰণত তোমালোকে এই স্পেলিংবোৰ বুজি নপোৱা মই মুখেৰে আৰু পৰা কৰিছো মিডিয়া লিখিছো এটো মই ঠিক আছে মিডিয়া সো নেক্সট আমি চাই আছো যে আমাৰ ইন্ডিয়ান কনস্টিটিউশন আমি যে পঢ়িলো কনস্টিটিউশন আৰু গণতন্ত্ৰ তামুল পানৰ সম্পৰ্কটো গণতন্ত্ৰটো আমাৰ ভাৰতবৰ্ষ গতিকে তামুল যদি গণতন্ত্ৰ ভাৰতবৰ্ষ হয় এই পানটো কি হ'ব আমাৰ ভাৰতৰ সংবিধানখন অৰ্থাৎ এটা আইনটোৰ কি পৰিপূৰক এটা আইনটোৰ অবিহনে কি থাকিব নোৱাৰে থকাটো উচিত নহয় হয়নে নাই গতিকে ইন্ডিয়ান কনস্টিটিউশন বিষয়ে যেতিয়া আমি পঢ়ো কেইটামান ধুনীয়া ধুনীয়া তিনিটা পইণ্টৰ শৰ্টকে মই লিখি আনিছো পইণ্ট কেইটা একবাৰ পঢ়ি দিওঁ দেন মই এক্সপ্লেইন কৰিম প্ৰথম পইণ্টটো হ'ল দ্য ইণ্ডিয়ান কনস্টিটিউশন ইজ দ্য ফাউণ্ডেশ্যন লিগেল ডকুমেণ্ট অফ ইণ্ডিয়া কি অসমীয়াত কি কয় ইয়াক অলপ পিছত ট্ৰান্সলেট কৰি দি আছো সেকেন্ড পইণ্টটো outlines the structure and powers of the government and third to guarantees fundamental rights and duties আৰু কেইটামান পইণ্ট আছে হেগেটা আমি পিছত ডিসকাস কৰিম পিছত আছে পইণ্ট কেইটামান এর পিছত ডিসকাস কৰিম কিন্তু তাৰ আগতে আমি এই তিনটা পইণ্ট বুজিলো ফাউণ্ডেশ্যন লিগেল ডকুমেণ্ট লিগেল মানে কি লিগেল শব্দটোৰ অৰ্থ কি কোৱাচোন লিগেল মানে কি আইনী লিগেল মানে আইনী হয় নাই লিগেল মানে আইনী ঠিক আছে সো ফাউণ্ডেশ্যন লিগেল ডকুমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ইণ্ডিয়াত যিমানবোৰ লিগেল কাম হয় অৰ্থাৎ আইনী কাম হয় যিমানবোৰ আইন প্ৰণয়ন হয় সেই গোটেইবোৰ আইন এই সংবিধানখনক মনত ৰাখি কৰিব লাগিব সাংবিধানিক আইন হ'ব লাগিব অৰ্থাৎ সংবিধানত যদি কিবা এটা বস্তু লিখা আছে তাৰ এগেইনষ্টত যাই যদি আমি কিবা এটা আইন বনাও সেই আইনটো ভাৰতবৰ্ষত কি প্ৰণয়ন নহ'ব সুপ্ৰিম কোৰ্ট অৰ্থাৎ উচ্চতম ন্যায়ালয়ে সেই আইনটো খাৰিজ কৰি দিব ঠিক আছে গতিকে আমাৰ চৰকাৰে যিমানবোৰ আইন বনায় সেই আইনবোৰ সংবিধানৰ লগত তাৰ সাংবিধানিক কিছে ভ্যালিডিটি আছে ঠিক আছে সংবিধানৰ যি কথা লিখা আছে তাৰ এগেইনষ্টত যে আইন বনাব নোৱাৰে ঠিক আছে হেতুৱে হ'ল ফাউণ্ডেশ্যন লিগেল ডকুমেণ্ট অফ ইণ্ডিয়া সো সংবিধান কিমান বেছি ইম্পৰ্টেণ্ট কিমান বেছি গুৰুত্বপূৰ্ণ আমাৰ চৰকাৰে সংবিধানৰ আইনে বনাব নোৱাৰে চোৱা ইমান এটা গুৰুত্বপূৰ্ণ ডকুমেণ্ট আৰু আমি কিমানে সংবিধানৰ কথা একোৱে নাজানো হয় না নাই সো সংবিধানখনৰ বিষয়ে জানিলে তোমালোকৰ কি জীৱন নিজৰ অধিকাৰ আছে সেই নিজৰ অধিকাৰৰ বিষয়ে তোমালোক অৱগত হ'বা আৰু তাৰ পিছত তোমাক ন বেলেগ মানুহে যিবোৰ তোমাৰ কোনোবা যে শোষণ কৰিব বিচাৰে সেই তুমি শোষণৰ সেই বলি নহবা গতিকে সংবিধানখন প্ৰত্যেকগৰাকী ভাৰতীয় নাগৰিকে পঢ়াটো খুবেই ইম্পৰ্টেণ্ট বুজিলা সো নেক্সট হ'ল আউটলাইন্স দ্য ষ্ট্ৰাকচাৰ এণ্ড পাৱাৰ্ছ অফ দ্য গভৰ্ণমেণ্ট সেইটোৱে ক'লো প্ৰথম পইণ্ট হ'ল ছেকেণ্ড পইণ্ট ৰিলেট আছে গভৰ্ণমেণ্ট অৰ্থাৎ চৰকাৰৰ পাৱাৰ আৰু ষ্ট্ৰাকচাৰ অৰ্থাৎ তেওঁলোকে কেনেকুৱা ৰাজ্য চৰকাৰ কেন্দ্ৰীয় চৰকাৰ তাৰপিছত আমাৰ যে পঞ্চায়ত নগৰপালিকা এইবোৰৰ বিষয়ে লিখা আছে অৰ্থাৎ কেনেকৈ তোমাৰ কেন্দ্ৰীয় চৰকাৰ গঠন হ'ব কেনেকৈ ৰাজ্য চৰকাৰ গঠন হ'ব কেনেকৈ তোমাৰ পঞ্চায়ত গঠন হ'ব কেনেকৈ তোমাৰ নগৰপালিকা গঠন হ'ব সেই গোটেইবোৰ কথা এই ষ্ট্ৰাকচাৰত সোমাই যায় আৰু পাৱাৰ তেওঁলোকৰ কাৰ কি পাৱাৰ আছে সেইটো তোমাৰ সংবিধানত লিখা আছে আৰু লাষ্টত হ'ল গ্যাৰাণ্টিজ ফাণ্ডামেণ্টেল ৰাইট ফাণ্ডামেণ্টেল মানে অৰ্থাৎ আমাৰ মৌলিক অধিকাৰ আৰু মৌলিক দায়িত্ব মৌলিক অধিকাৰ আৰু আমাৰ মৌলিক দায়িত্ব সেইবোৰৰ বিষয়ে ক'ত লিখা আছে তোমাৰ আমাৰ সংবিধানত লিখা আছে মৌলিক দায়িত্ব অৰ্থাৎ নতুবা মৌলিক কৰ্তব্য বুলি লিখা দায়িত্ব মানে ৰেছপন্সিবিলিটি হৈ যায় ইয়াতে যেহেতু ডিউটি আছে ডিউটি মানে কৰ্তব্য হ'ব ঠিক আছে মৌলিক অধিকাৰ আৰু মৌলিক কৰ্তব্য এইবোৰৰ বিষয়ে ক'ত লিখা আছে আমাৰ সংবিধানত সংবিধানখন ভাৰতবৰ্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ডকুমেণ্ট হয় কোনখন সংবিধানখন নেক্সট পইণ্ট আমি যাওঁ আমি এইকেইগৰাকী মানুহৰ নাম মনত ৰখাটো খুবেই দৰকাৰী এইকেইগৰাকী মানুহ এওঁলোকৰ লগত আৰু বহুত কেইগৰাকী মানুহ আছিল যাৰ কষ্টৰ বলত যাৰ সংগ্ৰামৰ বলত আমি আমাৰ সংবিধানখন পাইছোঁ সো এওঁলোক আছিল দ্য মেম্বাৰ্ছ অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন আমাৰ যিটো সংবিধানৰ খচৰা সমিতি আছিল যাৰ
ভিত্তিত আমাৰ সংবিধানখন ফাইনেল ৰূপ পাইছিল এই খচৰা সমিতিখনৰ সদস্য আছিল তোমাৰ এওঁলোক আৰু এই ডক্টৰ বি আৰ আম্বেদকাৰটো আমি সকলোৱে জানো তেখেত আছিল খচৰা সমিতিখনৰ কোন সভাপতি নতুবা চেয়াৰমেন নতুবা সভাপতি ঠিক আছে একদম ক্লিয়াৰ নে একদম ক্লিন এণ্ড ক্লিয়াৰ নে কমেণ্টত লিখাচোন তোমালোকে ছাৰ বুজি পাইছোঁ ছাৰ বুজা নাই কিবা এটা লিখা কমেণ্ট ছেকশ্যনত তোমালোকক মই কিয় কমেণ্ট কৈ আছোঁ বাৰে বাৰে তোমালোকৰ বুজি পাইছা বুজি পোৱা নাই সেইবোৰ মই ক'ত বুজি পাম তোমালোকৰ কমেণ্ট চাই বুজি পাম এইটোতো ফিজিকেল ক্লাছৰুম নহয় যে তোমালোকৰ মই মুখ চাই বুজি পাম হয়নে নাই তোমালোকৰ মুখকেইখন মই দেখা পোৱা নাই তোমালোকে কি কেমেৰা সিটো পালে আছা গতিকে সিটো পাৰে যে তোমালোকে আছা তোমালোকে বুজি পাইছা নে নাই সেইটো জনাৰ মোৰ একমাত্ৰ মাধ্যম হৈছে কমেণ্ট ছেকশ্যনটো গতিকে কমেণ্ট ছেকশ্যনটো তোমালোকে ইউজ কৰা তাতে লিখা ছাৰ বুজি পাইছোঁ ছাৰ বুজা নাই আৰু কি বুজা নাই সেইটো লিখি দিয়া ঠিক আছে চ' নেক্সট পইণ্ট হ'ল আমাৰ ইম্পৰ্টেঞ্চ অফ ডেমক্ৰেচি ইম্পৰ্টেঞ্চ গণতন্ত্ৰৰ গুৰুত্ব অপৰিসীম বিশেষকৈ বৰ্তমানৰ যিটো ব্যৱস্থা বৰ্তমানৰ যিটো গোলকীয় ব্যৱস্থা তাতে চাবাচোন যিমানবোৰ ডেভেলপ কাণ্ট্ৰি আছে সকলোতে কি আছে গণতান্ত্ৰিক ব্যৱস্থা আছে তাৰমানে আমি এটা কথা বুজি পাব পাৰোঁ যে যিমানবোৰ তোমাৰ শাসন ব্যৱস্থা আছে প্ৰশাসন ব্যৱস্থা আছে তাৰে ভিতৰত গণতন্ত্ৰটো আটাইতকৈ সফল ব্যৱস্থা সেইকাৰণে সফল ব্যৱস্থা এইকাৰণেই কাৰণ গণতান্ত্ৰিক বেছিভাগ দেশে কি হয় তোমাৰ ডেভেলপ কাণ্ট্ৰি যদি কাণ্ট্ৰি এখন ডেভেলপ হ'ব পাৰিছে আৰু তাত যদি গণতান্ত্ৰিক ব্যৱস্থা আছে আমি তাৰ পৰা এইটো অনুমান কৰিব পাৰোঁ যে গণতান্ত্ৰিক ব্যৱস্থা থাকিলে কাণ্ট্ৰি এখন ডেভেলপ হোৱাৰ চান্স বহুতখিনি বেছি থাকে ক্লিয়াৰ হ'ল এইখিনি চ' ইম্পৰ্টেঞ্চ অফ ডেমক্ৰেচিত কি কৈছোঁ প্ৰম'ট ইকুৱেলিটি এণ্ড জাষ্টিছ ইকুৱেলিটি মানে কি সমতা ইকুৱেলিটি মানে হ'ল সমতা আৰু জাষ্টিছ মানে কি সমতা আৰু ন্যায় ঠিক আছে সমতা আৰু ন্যায় ক'ত পাম আমি ডেমক্ৰেচিত পাম অৰ্থাৎ কিয় কাৰণ ইয়াতে ৰাইজেই তোমাৰ ৰজা যিহেতু ৰাইজেই ৰজা গতিকে তোমাৰ কি হয় সকলো যিহেতু সমান হয় সকলোৱে সমান অধিকাৰো পাম আৰু সমান পৰ্যায়ৰ ন্যায়ো পাম ঠিক আছে চ' ইম্পৰ্টেঞ্চ অফ ডেমক্ৰেচি ফাৰ্ষ্ট পইণ্টটো হ'ল ডেমক্ৰেচিয়ে সমতা আৰু ন্যায় প্ৰদান কৰে তোমাৰ নেক্সটটো হ'ল প্ৰটেক্ট দ্য ৰাইটছ অফ চিটিজেনছ আমাৰ যিটো সংবিধানত লিখা আছে ফাণ্ডামেণ্টেল ৰাইট সেইবোৰ ৰাইট ইমানেই ষ্ট্ৰং যে সেইবোৰ ৰাইট আমাৰ পৰা ভাৰতবৰ্ষৰ চৰকাৰেও তোমাৰ কি কাঢ়ি লৈ যাব নোৱাৰে সিমানখিনি আমাৰ সংবিধানে আমাক শক্তি দিছে সিমানখিনি আমাক পাৱাৰ দিছে কাৰণ সেইবোৰ হ'ল আমাৰ মৌলিক অধিকাৰ সেইটোৱে কোৱা হৈছে আৰু সেইটো সম্ভৱ হৈছে আমাৰ ভাৰতবৰ্ষত গণতান্ত্ৰিক চৰকাৰ থকাৰ কাৰণেহে বুজি পালা চ' প্ৰটেক্ট দ্য ৰাইটছ অফ চিটিজেনছত হ'ব আমাৰ ছেকেণ্ড পইণ্ট যে আমাৰ ভাৰত যি নাগৰিকৰ যিবোৰ অধিকাৰ আছে সেইবোৰ সুৰক্ষিত কৰে কোনে কৰে গণতন্ত্ৰই কৰে এনচিয়ৰ্ছ গভৰ্ণমেণ্ট একাউণ্টেবল যোনটো চৰকাৰৰ দায়িত্ববোধ চৰকাৰ কি আমি নিৰ্বাচন কৰা প্ৰতিনিধি সেইবোৰৰ মাজৰ পৰা যায় কিছুমান মন্ত্ৰী হয় গতিকে চৰকাৰক কোনে চুজ কৰিছে জনতাই চুজ কৰিছে জনতাই যিহেতু চুজ কৰিছে 5 বছৰ পিছত আকৌ তোমাৰ ইলেকশ্যন হ'ব তেখেতে আকৌ ভোট বিচাৰি আহিব তেতিয়া আমি তেখেতক কুৱেশ্যন কৰিম যদি তেখেতে নিজৰ প্ৰমিচেছবোৰ ফুলফিল কৰা নাই আৰু তেখেত আমাৰ ওচৰত সেইকাৰণে দায়বদ্ধ বুজি পালানে আৰু সেইটো সম্ভৱ হৈছে গণতন্ত্ৰৰ কাৰণে একেবাৰে শেষৰ পইণ্ট হ'ল এলাউজ ফৰ পিচফুল চেঞ্জ অফ গভৰ্ণমেণ্ট তোমাৰ চোৱা দিল্লীত এক্সাম বোলে পৰীক্ষাৰ বতৰ ন বাৰে বাৰে মুখত এক্সাম শব্দটোৱে আহে হয়নে নাই তোমালোকৰ যিবোৰে ক্লাছ 9ত আছা চাগে নাইবা 10টো পোৱাই নাই চাগে এতিয়ালৈকে যিবোৰে এতিয়াও 9ত থাকি কেনে মোৰ ভিডিঅ'টো চাই আছা তোমালোকৰ পৰীক্ষা হয়তো আহি আছে হয়নে নাই বাকী 10ত যিবোৰে 10ত থকা পোৱাৰ পিছত যদি কোনোবা চাই আছা পৰীক্ষাটো কি আৰু এবছৰৰ পিছত তোমালোকৰ পৰীক্ষা পালে সব পৰীক্ষাৰ কথা আমিও ভাবি থাকোঁ ন কাৰণ ষ্টুডেণ্ট লাইফত যদিও আমি নাই আমি বৰ্তমান যদিও টিচাৰ হিচাপে তোমালোকক শিক্ষাদান কৰি আছোঁ কিন্তু পৰীক্ষাৰ লগত ৰিলেটেড বস্তুবোৰে যিহেতু পঢ়াই থাকোঁ আমাৰ মাইণ্ডত এই পৰীক্ষা শব্দটো বাৰে বাৰে আহি থাকে গতিকে পৰীক্ষা বুলি ওলাই যায় মাজে মাজে হা গতিকে সেইকাৰণে ওলাইছে গতিকে দিল্লীত যিটো তোমাৰ নিৰ্বাচন হৈ গ'ল এই নিৰ্বাচনত তোমাৰ কোন জিকিল কোন হাৰিল সেইবোৰ আমি পাৰ্টিৰ নাম নলওঁ বাট আমি জানো যে এটা পাৰ্টি আছিল আগতে সেই পাৰ্টিটো হাৰি কেনে এতিয়া নতুন এটা পাৰ্টি তাতে তোমাৰ কি হৈছে তোমাৰ চৰকাৰ গঠন কৰিছে কিন্তু সেই চৰকাৰ গঠনৰ যিটো প্ৰক্ৰিয়া এইটো শান্তিপূৰ্ণ আছিল কিবা হৈছিল নেকি হৈ হাল্লা মাৰামাৰি একোতো হোৱা নাই সেইটো কিয় হৈছে গণতন্ত্ৰৰ ব্যৱস্থাত থকাৰ কাৰণে হৈছে যিহেতু গণতান্ত্ৰিক ব্যৱস্থা আছিল গতিকে যিটো পাৰ্টি হাৰিছে তেখেতৰ স্বীকাৰ কৰি লৈছে কাৰণ ৰাইজৰ মত তেওঁলোকে মানি কেনে তেওঁলোকৰ পৰাজয় স্বীকাৰ কৰিছে আৰু যিটো পাৰ্টি জিকিছে তেওঁলোকেও জানে ৰাইজে আমাক বিচাৰিছে সেইকাৰণে আমাক ভোট দি জয়যুক্ত কৰিছে সেইকাৰণে তেওঁলোকে তেওঁলোকৰ শাসনভাৰ লৈছে আৰু সেইটো সম্ভৱ হৈছে গণতন্ত্ৰৰ কাৰণে ঠিক আছে নেক্সট আমাৰ যিটো হ'ল চেলেঞ্জেছ টু ইণ্ডিয়ান ডেমক্ৰেচি আমি ইমান টাইমে ভাল কথা পঢ়িলোঁ
ইমান টাইমে ইমান ধুনীয়া কথা পঢ়িলোঁ আমাৰ সংবিধানৰ কথা পঢ়িলোঁ আমাৰ ডেমক্ৰেচিৰ তোমাৰ কি যিবোৰ সুবিধা যিবোৰ প্ৰ'জ এই প্ৰ'জবোৰৰ বিষয়ে পঢ়িলোঁ এতিয়া কেইটামান আমাৰ যিবোৰ চেলেঞ্জ অৰ্থাৎ আমাৰ যিবোৰ সমস্যা আছে সেইবোৰৰ বিষয়ে আমি পঢ়োচোন চাওঁ কি সমস্যা আছে সকলো বস্তুৰে ভাল বেয়া দুটাই থাকে না চ' গণতন্ত্ৰৰ কিছুমান সমস্যা আছে সেই সমস্যাবোৰ পঢ়োঁ আমি পভাৰ্টি এণ্ড ইনইকুৱেলিটি কি হয় চোৱা সৰি তো পভাৰ্টি এণ্ড ইনইকুৱেলিটি কিয় হয় গণতন্ত্ৰত কি হয় তোমাৰ যিকোনো এটা চৰকাৰে তোমাৰ বিভিন্ন ধৰণৰ কি চাব লগা হয় বস্তুৰ ওপৰত ধ্যান দিব লগা হয় তেখেতে দেশৰ আইন কানুন মেইনটেইন কৰিব লগা হয়নে নাই তেখেতে দেশৰ অৰ্থনৈতিক বিকাশত ফ'কাছ কৰিব লগা হয় অথবা আৰু ভাৰতৰ কথা যদি কওঁ বিভিন্ন ধৰণৰ ইণ্ডাষ্ট্ৰি আছে ইণ্ডাষ্ট্ৰিবোৰ মেইনটেইন কৰিব লগাও হয় চ' দেশত তোমাৰ ৰিচোৰ্চেছ বেলেগ বেলেগ জেগাত অৰ্থাৎ সম্পদ অৰ্থাৎ যিটো আমি টেক্স পে' কৰোঁ এই টেক্সৰ পইচাখিনি বেলেগ বেলেগ কামত ইউজ হয়নে নাই চ' এই পভাৰ্টিটো বস্তু যোনটো আছে আমাৰ যিটো দৰিদ্ৰতা পভাৰ্টি মানে প্ৰথমতে লিখি দিওঁ দৰিদ্ৰতা কোনোবা যদি বুজি পোৱা নাই চ' এই দৰিদ্ৰতা নিৰ্মূলকৰণৰ কাৰণে যিকোনো গণতান্ত্ৰিক চৰকাৰে বিভিন্ন ধৰণৰ পন্থা হাতত লয় বিভিন্ন ধৰণৰ স্কিম ওলায় আমাৰ অসমত যদি চাওঁ এটা বহুত পপুলাৰ স্কিম আছে অৰুণোদয় স্কিম য'ত প্ৰত্যেক মাহে যিবোৰ দৰিদ্ৰ মহিলা আছে তেওঁলোকৰ একাউণ্টত কিমান 1250 টকা এটা ট্ৰান্সফাৰ কৰা যায় হয়নে নাই এইটো এটা স্কিম হয় আৰু ইয়াৰ দ্বাৰা চৰকাৰে কি কৰিছে দৰিদ্ৰতা নিৰ্মূলকৰণৰ প্ৰচেষ্টা হাতত লৈছে যেনেকৈ আমাৰ MGNREGA স্কিম য'ত 100 দিনৰ কাৰণে কি তোমাৰ কাম ফিক্স থাকে 100 দিনৰ কাৰণে তোমাৰ চৰকাৰী মানে যিবোৰ আনস্কিল ৱৰ্কাৰ আছে যিবোৰ অদক্ষ কৰ্মচাৰী আছে তেওঁলোক 100 দিনৰ কাৰণে চৰকাৰে এটা কাম দিয়ে ফিক্স কাম দিয়ে যাতে তেওঁলোকে সেই 100 দিনত তেওঁলোক মানে বেৰোজগাৰ হৈ থাকিব লগা নহওক চ' এইবোৰ বিভিন্ন ধৰণৰ পন্থা হাতত লৈছে কিন্তু তাৰ পিছতো ডেমক্ৰেচিত কি হয় কেতিয়াবা যিহেতু বহুত মানুহ থাকে আৰু তোমাৰ বহুত মানুহক সন্তুষ্ট কৰি চলিব লগা হয় কাৰণ ডেমক্ৰেচি সেইটোৱে প্ৰব্লেম এটা আছে যে ডেমক্ৰেচি কি মেজৰিটিৰ শাসন চলে মেজৰিটি তাতে তোমাৰ মাইনৰিটিৰ যিবোৰ ভইচ আছে সেইবোৰ তোমাৰ ছাপ্ৰেছ হৈ যায় হয়নে নাই কাৰণ তোমাৰ 100টা চিট যদি আছে 100জন মানুহ যদি তাৰে 52জনে যদি কথা কৈছে 48জনে যদি সেইটোৰ এগেইনষ্টত কথা কৈছে তে 48জনৰ কথা ধৰা যাব নেকি 52জনৰ কথা ধৰা যাব অবভিয়াছলি 52জনৰ কথা ধৰা যাব চ' 48জনে যদি কিয় উচিত কথাও কৈছে সেইটো তোমাৰ কি হৈ যাব ছাপ্ৰেছ হৈ যাব চ' বহুত ক্ষেত্ৰত মানুহক তুখামুত কৰিব লগাও হয় এই তুখামুত কৰোঁতে কেতিয়াবা কি হয় তোমাৰ দৰিদ্ৰতা নিৰ্মূলকৰণত যিটো বাধাৰ সৃষ্টি হয় বুজি পালা নাই কাৰণ বেলেগ জেগাত তোমাৰ চেক্টৰত চৰকাৰে তোমাৰ ইনভেষ্ট কৰিব লগা হয় যে দৰিদ্ৰতা নিৰ্মূলকৰণৰ যিটো মেইন উদ্দেশ্য সেই উদ্দেশ্যত থকা যিখিনি তোমাৰ টকা পইচা সেইখিনি জেগা বেলেগ জেগাত ইনভেষ্ট কৰিবলৈ চৰকাৰ বাধ্য হয় কেতিয়াবা তাৰ ফলত দৰিদ্ৰতা নিৰ্মূলকৰণত কেতিয়াবা পলম হয় মই কোৱা নাই যে নহয় দৰিদ্ৰতা নিৰ্মূল নহয় এনেকুৱা নহয় ভাৰতত আমি যদি 1980 চনৰ কথা চাওঁ এই 1980 তুলনাত আজি 2025ত দৰিদ্ৰতাৰ হাৰ বহুতখিনি কমিছে কিন্তু তাৰ পিছতো ভাৰতবৰ্ষত এতিয়াও বহুতো দৰিদ্ৰ মানুহ আছে তাৰ মূলত কাৰণ এইটোৱে যে গণতন্ত্ৰ তোমাৰ অকল এটা সেক্টৰক চাইকেলে নহয় বহুত বিভিন্ন ক্ষেত্ৰত তোমালোক চৰকাৰ বাধ্য হৈ থাকে বিভিন্ন ধৰণৰ মানুহক মানে তেওঁলোকে কি হয় তেওঁলোকক সুবিধা প্ৰদান কৰিব লগা হয় কাৰণ আমি জানো মেজৰিটি যে মেজৰিটি মানে কি মেজৰিটি সব ইনক্লুড হৈ যায় নাই চ' অকল দৰিদ্ৰক চাই থাকিলে তোমাৰ কি চৰকাৰখন কি টিকি নাথাকিব বেলেগ জেগাতো তোমাৰ তেওঁলোকে চৰকাৰে ধ্যান দিব লগা হয় আৰু তাৰ ফলত এইটো সেক্টৰত তেওঁলোকৰ অলপ তোমাৰ কি কয় এপ্ৰ'চটো অলপ কেতিয়াবা লেহেমীয়া হৈ যায় চ' মই আই হোপ তোমালোকে বুজিছা যে পভাৰ্টিটো কিয় এটা চেলেঞ্জ হয় ইনইকুৱালিটি চেম একদম পভাৰ্টিৰ লগত ৰিলেটেড হয় দুখীয়া মানুহ এজন ধনী মানুহৰ মাজত কি সমতা থাকে নে অসমতা থাকে অবভিয়াছলি অসমতা থাকে চ' পভাৰ্টি এণ্ড ইনইকুৱালিটি আৰ ৰিলেটেড কাৰাপশ্যনৰ বিষয়ে ক'ব নালাগে দুৰ্নীতি মানে কি অফিচত মানে কি দুৰ্নীতি মানে কি তুমি কিবা এটা কাম যিটো তুমি নিয়ম লিগেলি কৰিব বিচাৰিছা বাট সেই কামটো লিগেলি হোৱা নাই তাৰ ফলত কি তুমি কিবা অলপ বেলেগ ধৰণৰ কাম কৰিব লগা হয় যিবোৰ মই কেমেৰাত ক'ব নোৱাৰোঁ চ' সেইবোৰ কি হয় সেইবোৰ হয় কাৰাপশ্যনৰ তোমাৰ উদাহৰণ চ' কমিউনেলিজিম এণ্ড কাষ্টিজিম চ' গণতন্ত্ৰত কি হৈ আছে তোমাৰ বিভিন্ন কমিউনেলিজিম মানে কি বিভিন্ন ধৰণৰ কমিউনিটি যেনেকৈ বিভিন্ন ধৰণৰ ৰিলিজন আছে হিন্দুইজিম আছে ইছলাম আছে খ্ৰীষ্টিয়ানিটি আছে হয়নে নাই জৰাষ্ট্ৰিয়ান আছে এইবোৰ বিভিন্ন ধৰণৰ মানুহ আছে আৰু তাতে তোমাৰ কেতিয়াবা কি হয় এজনৰ আনজনৰ অমিল হয় মতামতৰ অমিল হয় তাৰ ফলত কি হয় তেওঁলোকৰ মাজত কেতিয়াবা দ্বন্দ্ব হয় ঠিক আছে কিন্তু ডেমক্ৰেচিত কি হয় তুমি কাকো কঠোৰ হাতেৰে দমন কৰিব নোৱাৰা সকলোকে তুমি একেলগে লৈ চলিব লাগিব চ' সকলোকে তুখামুত কৰিব লগা হৈ যায় গণতন্ত্ৰত ইলিটাৰেচি এটা মানে
যিমাৰ যোনটো মানুহে পঢ়া শুনা কৰিব নাজানে যিবোৰ অশিক্ষিত মানুহ থাকিব অশিক্ষিত মানুহে ভাল কেণ্ডিডেট এজনক ভোট দিব নে যাৰ একদম অক্সফৰ্ড হাৰ্ভাৰ্ডৰ পৰা ডিগ্ৰী আছে নে সেইজন মানুহক ভোট দিব যাৰ পঢ়া শুনা বেছি নাই কিন্তু তেখেতক কম্বল এটা দি যায় ইলেকশ্যনৰ আগে আগে অবভিয়াছলি তেখেতে ভাবিব এই কম্বল মোক দি গৈছে ইলেকশ্যন ইমান ঠাণ্ডাত এখেতে ভাল মানুহ কিন্তু এখেতে নাভাবে যে অক্সফৰ্ডৰ পৰা যিগৰাকী মানুহে পঢ়ি আহিছে নাইবা হাৰ্ভাৰ্ডৰ পৰা নাইবা দিল্লী ইউনিভাৰ্চিটিৰ পৰা যিগৰাকী মানুহে পঢ়িছে তেখেতৰ ভিজনটো কিমান ষ্ট্ৰং হ'ব তেখেতে দেশৰ কাৰণে কিমান ভাল কাম কৰিব পাৰিব চ' ইলিটাৰেচিৰ কাৰণে আমি কি কেতিয়াবা ভাল জনপ্ৰতিনিধি আমি সংসদৰ নাইবা বিধানসভালৈ পঠিয়াব নোৱাৰোঁ একেবাৰে লাষ্টৰ পইণ্টটো ইম্পৰ্টেঞ্চ অফ চিভিক ৰেছপনচিবিলিটিজ তোমাক মই বেলেগ একো নকওঁৱে আমাৰ গুৱাহাটীত আজিকালি তোমাৰ বহুত দলং উদ্ঘাটন হৈ থাকে আৰু দলং উদ্ঘাটন হোৱাৰ পিছদিনাই যিটো তুমি দেখা পাবা যিটো একদম মানে 100% দেখা পাবা দলংখন বনালে দলংখন বঢ়িয়াকৈ আমাৰ মুখ্যমন্ত্ৰী উদ্বোধনী কৰিলে মানুহে প্ৰথম কথা ফটো উঠিব যাব একদম মানে এজন কিবা এখন দেখা নোপোৱা বস্তু এটা জন্তু এটা আহিছে ফটো উঠি একদম ইনষ্টাগ্ৰামত দিব প্ৰথম কথা সেইটো হ'ল ছেকেণ্ড কথা পিছদিনাই দেখা পাবা তুমি তাতে তামোলৰ পিক শিখৰৰ পিক এইবিলাক কি চিভিক ৰেছপনচিবিলিটি নাই মানুহে নিজৰ বুলি নাভাবে ভাবে আৰু চৰকাৰে বনাইছে মোৰ থৈ না হয় মোৰ ঘৰত থৈ নেকি চৰকাৰে বনাই থাকিব চাফা কৰি থাকিব হয়নে নাই নিজৰ ঘৰত নিজৰ চোতালত পিক এটা পেলাওকচোন একদম মানে হাহাকাৰ কৰি দিব কাজিয়া লাগি যাব কিন্তু নিজৰ যি ঘৰৰ গেটটো পাৰ হ'ল তামোলৰ পিক থুই খেকাৰ চব মানে একদম মানে পেলাই দিয়ে য'ত ত'ত জাবৰ পেলাব কি হয়নে নাই এইবোৰ আমাৰ আচলতে কি আমি ডেমক্ৰেটিক কাণ্ট্ৰি হয় গতিকে বহুত বেছি ষ্ট্ৰং ৰুলো আনিব নোৱাৰোঁ এইবোৰ পানিছমেণ্টৰ কাৰণে হয়নে নাই ইলেকশ্যনত দিগদাৰ হৈ যাব গতিকে সেইবোৰৰ কাৰণেও তোমাৰ মানুহৰ যেতিয়ালৈকে নিজে বুজি নাপায় যে দলংখন আমাৰেই হয় এই ৰাস্তাটো আমাৰেই হয় আমাৰ পইচাৰে বনাইছে তেতিয়ালৈকে কি হ'ব এই বস্তুবোৰ কেতিয়াও সলনি নহয় আৰু তোমালোক এতিয়া সৰু আছা গতিকে তোমালোক মই সকলোকে অনুৰোধ কৰিছোঁ এই চিভিক চেন্সটো তোমালোকে ডেভেলপ কৰা য'তে থু কেকাৰ নেপেলাবা কিবা যদি বাহিৰত খাইছা পলিথিন যদি আছে লগত কেৰি কৰা পলিথিনটো বেগ যদি আছে বেগত থোৱা নহ'লে পকেটত থোৱা ডাষ্টবিন য'ত দেখা তাতে পেলাবা একদম বেয়া দেখি পাৰ্ক এখনত যাব নোৱাৰি আজিকালি এই তোমাৰ নদীৰ পাৰত যাব নোৱাৰি চবফালে তোমাৰ চিপছৰ পেকেট কোল্ড ড্ৰিংকছৰ বটল একদম মানে লেতেৰা হৈ গৈছে হয়নে নাই ইমান ধুনীয়া জেগাত যায় মানুহে শ্বিলঙত ফুৰিব যায় অৰুণাচলত ফুৰিব যায় তাতে কি কৰে যাই কিনে এই কোল্ড ড্ৰিংকছৰ বটলটো পেলাই থৈ আহিব আৰে লৈ গৈছ বটলটো বেগত ভৰাই লৈ আন হয়নে নাই সেই সাধাৰণ কথাখিনি যেতিয়ালৈকে মানুহৰ জ্ঞান নাহিব ন তেতিয়ালৈকে দেশখনৰ সেই উন্নতিটো নহ'ব হয়নে নাই নিজৰ ঘৰখন যেনেকৈ ধুনীয়া কৰি ৰাখা আমাৰ দেশখনত ধুনীয়া কৰি ৰাখিবা এইখিনি মই অলপ আউট অফ দ্য কণ্টেক্সট গ'লোঁ কিন্তু বহুতখিনি দৰকাৰ হয় তোমালোকৰ কাৰণে তোমালোক সৰু আছা তোমালোকে এতিয়াৰ পৰা সেই প্ৰেক্টিছটো ডেভেলপ কৰা ন তোমালোকে ফিউচাৰ জেনেৰেশ্যন গতিকে আমাৰ দেশখনক সুন্দৰ কৰাত তোমালোকৰ অৱদান সকলোতকৈ বেছি দিয়া কাৰণ তোমালোক উঠি অহা প্ৰজন্ম হয়নে নাই চ' আমাৰ নেক্সট সেইটো হ'ল ছিগনিফিকেঞ্চ অফ দ্য প্ৰিএম্বল এতিয়া সংবিধানৰ কথা যেতিয়া আমি পঢ়িলোঁ সংবিধানৰ যিটো মেইন যিটো প্ৰথম পেজতে আছে সেইটো আমাৰ প্ৰস্তাৱনা কিতাপ এখন যেতিয়া আমি খোলোঁ কিতাপখন খোলাই দিলে আককথা বুলি লিখা থাকে সেই আককথাটোৱে হ'ল প্ৰস্তাৱনা আমাৰ আৰু এই আককথাটোত কি কিতাপখনৰ বিষয়ে লিখা থাকে নহয় কিতাপখনৰ মূল বিষয়বস্তু আমি আককথা পঢ়িলে গম পাওঁ আচ্ছা কিতাপখনত কিহৰ বিষয়ে ক'বলৈ গোৱা আছে ঠিক তেনেকৈ আমি আমাৰ যদি প্ৰিএম্বল অৰ্থাৎ প্ৰস্তাৱনা যদি পঢ়োঁ তেতিয়া আমি গম পাম যে আমাৰ সংবিধানখনত আমাৰ নেতৃবৃন্দই কি বিষয়ত আলোচনা কৰিবলৈ গৈ আছে বুজি পালা যে প্ৰস্তাৱনাটো হ'ল আমাৰ আইডেণ্টিটি কাৰ্ডৰ নিচিনা আইডেণ্টিটি কাৰ্ড যেনেকৈ স্কুলত যেতিয়া যোৱা তোমালোকে ডিঙিত এখন ওলমাই লৈ যোৱা নাই আইডেণ্টিটি কাৰ্ড সেইখন চাই চিকিউৰিটিয়ে তোমালোকক সোমাব দিয়ে হয়নে নাই সেইটোৱে বুজায় যে তোমালোক সেই স্কুলখনৰ ষ্টুডেণ্ট হয় ঠিক তেনেকৈ এই প্ৰস্তাৱনাটোৱে আমাৰ কি হয় আমাৰ কনষ্টিটিউশ্যন আমাৰ সংবিধান আইডেণ্টিটি কাৰ্ড আৰু তাতে কি লিখা আছে একদম প্ৰথমটোৱে উই দ্য পিপল অফ ইণ্ডিয়া অৰ্থাৎ আমি ভাৰতবৰ্ষৰ জনতাই আমি কি লিখিছোঁ সংবিধানখন লিখিছোঁ আমি লিখিছোঁ প্ৰস্তাৱনাটো অৰ্থাৎ এই সংবিধানখনৰ পাৱাৰ সংবিধানৰ যোনটো চ'ৰ্চ অফ পাৱাৰ সেই চ'ৰ্চ অফ পাৱাৰ কি জনতা আৰু সেইটো হ'ব কিয় পাৰিছে কাৰণ ভাৰতবৰ্ষ এখন গণতন্ত্ৰ ক্লিয়াৰ একদম ক্লিয়াৰ বিশেষ একো নাই ইয়াতে মই সেই কথাটো বুজাই দিছোঁ তোমালোক অলৰেডি গণতন্ত্ৰ সংবিধান প্ৰস্তাৱনা একেবাৰে ৰিলেট কৰি চোৱা যদি একবাৰ বুজি পোৱা নাই ভিডিঅ'টো আকৌ এবাৰ চোৱা কিন্তু বস্তুটো বুজি নোপোৱালৈকে তোমালোকে আগ নাবাঢ়িবা ঠিক আছে ভিডিঅ' বুজি পোৱা নাই আৰু একবাৰ চোৱা তাৰপিছতে বুজি পোৱা নাই কমেণ্টত লিখা মই তোমালোক হেল্প কৰিব ৰেডি আছোঁ কিন্তু নুবুজাকৈ আগ নাবাঢ়িবা ঠিক আছে চ' নেক্সট আমি যদি চাওঁ কেইটামান কি টাৰ্মছ কি মানে একদম মুখ্য যিবোৰ টাৰ্ম আছে আমাৰ যিটো প্ৰিএম্বলত দিয়া আছে সেই প্ৰিএম্বলত দিয়া আমাৰ কেইটামান টাৰ্ম চাওঁ তাৰপিছত আমাৰ আজিৰ ক্লাছটো শেষ কৰিম ঠিক আছে একেবাৰে লাষ্ট কেইটামান মিনিট আছে মূলত তোমালোকে ইমান টাইমলৈ আছা তাৰ কাৰণে বহুত বহুত ধন্যবাদ গতিকে এই কেইটামান পইণ্ট আছে সেইকেইটা কৰি আমি আজি ক্লাছটো ৰেপ আপ কৰিম গতিকে কাৰোবাৰ যদি টোপনি আহিছে ভিডিঅ'টো প'ষ্ট কৰা মুখত পানী মাৰি আহা আকৌ তাৰপিছত ভিডিঅ'টো তোমালোকে এতিয়া চাবলৈ বহা ঠিক আছে কাৰণ এইখিনি ইম্পৰ্টেণ্ট হয় দেই একদম টোপনি নাযাবা টোপনি যদি কাৰোবাৰ আহিছে ন একদম
মুখত পানী চানি মাৰি আহা কফি চফি যদি বনাব মন গৈছে বনাই আহা কাৰণ এইটো ৰেকৰ্ডেড ভিডিঅ' পষ্ট কৰি আকৌ চাব পাৰিবা ঠিক আছে চ' ছভাৰেইন মানে কি হ'ল সাৰ্বভৌম কি ছভাৰেইন মানে কি সাৰ্বভৌম মানে কি অৰ্থাৎ ভাৰতবৰ্ষ কোনো বহিৰাগত শক্তিৰ অধীন নহয় আমাৰ দেশৰ যিটো বিদেশ নীতি এটা আমি নিজে নিৰ্ধাৰণ কৰোঁ হয়নে নাই অৰ্থাৎ ভাৰতবৰ্ষ কাৰো তলতীয়া নহয় সেইটোৱে হ'ল ছভাৰেইন আৰু সাৰ্বভৌমৰ অৰ্থ ধুনীয়াকৈ লিখি দিছোঁ ইয়াতে তাৰপিছত মই পঢ়ি ল'ব পাৰিবা তাৰপিছত এই ছ'চিয়েলিষ্ট মানে সমাজবাদ আৰু সমাজবাদৰ মুখ্য বৈশিষ্ট্যটোৱে হ'ল আমি সকলো ইকুৱেল সমান ঠিক আছে ছ'চিয়েলিষ্ট এইটো টাৰ্মটো কেতিয়া ইন্ট্ৰডিউচ কৰিছিল আমাৰ ভাৰতবৰ্ষৰ সংবিধানত 42তম সংশোধনীৰ জৰিয়তে 1976ত সেই সময়ত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী আছিল ইন্দিৰা গান্ধী তেখেতে 42তম সংশোধনীৰ জৰিয়তে এই ছ'চিয়েলিষ্ট অৰ্থাৎ সমাজবাদ টাৰ্মটো ইন্ট্ৰডিউচ কৰিছিল ইনিচিয়েলি যেতিয়া 1949ত সংবিধান ৰেডি হৈছিল সেইখিনি সময়ত কিন্তু সমাজবাদ টাৰ্মটো আমাৰ হেৰিত নাছিল সংবিধান নাছিল তো 1976ত এড কৰা গৈছে দিছ টাৰ্ম এনশ্যোৰ ইকনমিক ইকুৱেলিটি দ্য এবচেঞ্চ অফ ক্লাছ এক্সপ্লইটেশ্যন এণ্ড আ মিক্সড ইকনমি তো মূলতঃ এইটোৱে যে অৰ্থনৈতিক সমতা বুজাবৰ কাৰণে সমাজবাদ শব্দটো ইউজ কৰা হয় অৰ্থনৈতিক সমতা ঠিক আছে ইকনমিক ইকুৱেলিটি অৰ্থনৈতিক সমতা ক্লিয়াৰ একদম দুটা আমাৰ ক্লিয়াৰ হ'ল আৰু এটা আছে এতিয়া সেকুলাৰ মানে ধৰ্ম নিৰপেক্ষ এইটো 42nd এমেণ্ডমেণ্ট থ্ৰু দি এড কৰা গৈছিল ধৰ্ম নিৰপেক্ষ অৰ্থাৎ আমাৰ ভাৰতৰ কোনো ধৰণৰ অফিচিয়েল ৰিলিজন নাই যেনে কিছুমান কাণ্ট্ৰি অফিচিয়েল ৰিলিজন থাকে ন আমাৰ ভাৰতত কোনো ধৰণৰ অফিচিয়েল ৰিলিজন নাই চৰকাৰে সকলো ধৰ্মকে সমানে চকু দিয়ে সমানে ছাপোৰ্ট কৰে ঠিক আছে নেক্সট হ'ল ডেমক্ৰেটিক মানে কি অলৰেডি আমি ডেমক্ৰেচিৰ কথাই পঢ়ি আছোঁ তেতিয়াৰ পৰাই মই ডেমক্ৰেচিৰ কথা কৈছোঁ গণতন্ত্ৰ মানে কি ৰাইজৰ শাসন সেইটোৱে হ'ল ডেমক্ৰেটিক ইণ্ডিয়াছ গভৰ্নেন্স ইজ বেছড অন ইলেক্টেড ৰিপ্ৰেজেণ্টেটিভছ মেকিং দ্য গভৰ্ণমেণ্ট একাউণ্টেবল এণ্ড টু দ্য পিপল এইটো ৰাইজৰ ৰজা যিটো শব্দ আমি ইউজ কৰোঁ সেইটোৱে ৰাইজৰ শাসন এইটো হ'ল ডেমক্ৰেটিক ৰিপাব্লিক টাৰ্মটো একদম ইম্পৰ্টেণ্ট দেই একেবাৰে লাষ্ট 5 মিনিট মোক সময় দিয়া একদম মানে বুজাই কেনে শেষ কৰি আছোঁ একদম ৰিপাব্লিক মানে হ'ল তোমাৰ কি গণৰাজ্য এইটো হ'ল কি গণতন্ত্ৰ 26 জানুৱাৰী কি হয় গণৰাজ্য দিৱস হয় 26 জানুৱাৰী কি 26 জানুৱাৰী আমি সকলোৰে ছুটি থাকে ন সেইদিনা হয়নে নাই পেৰেড চাওঁ জানো ৰাতিপুৱা মই হ'লে চাওঁ যে ৰাতিপুৱা 8টা বজাত দিয়ে ভাল লাগে চাই কেনে চ' গণৰাজ্য হ'ল 26 জানুৱাৰী তাৰিখে উদযাপন কৰা যায় ভাৰতবৰ্ষত কাৰণ 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি হৈছিল ভাৰতবৰ্ষৰ যিটো সংবিধানখন ৰেডি হৈছিল 1949ত 26 নৱেম্বৰত কি হৈছিল আমাৰ সংবিধানখন নৱেম্বৰ বুলি বুজি লোৱা লিখা যোৱা নাই গতিকে মুখেদি কৈছোঁ কিন্তু 26 জানুৱাৰীতহে সেইটো এডপ্ট কৰা গৈছিল ঠিক আছে 26 জানুৱাৰীত এডপ্ট কৰা গৈছিল লিখা গৈছে এতিয়া চ' 26 জানুৱাৰী এডপ্ট কৰা হৈছিল আৰু 26 জানুৱাৰী যিহেতু এডপ্ট কৰা গৈছিল সেইকাৰণে সেইদিনা দিৱসটো আমি গণৰাজ্য দিৱস হিচাপে পালন কৰোঁ আৰু গণৰাজ্য বুলিয়ে কিয় পালন কৰোঁ কাৰণ গণৰাজ্যত কি হয় দেশৰ যেন সৰ্বোচ্চ মুৰব্বীক আমি মানুহবিলাকে কি কৰোঁ সিলেক্ট কৰোঁ সৰ্বোচ্চ মুৰব্বী আমাৰ সৰ্বোচ্চ মুৰব্বী কোন হয় ৰাষ্ট্ৰপতি আমাৰ ভাৰতবৰ্ষৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি হয় দেশৰ সৰ্বোচ্চ মুৰব্বী হয় নাই ৰাষ্ট্ৰপতিক আমি ইলেকশ্যন নিজে ভোট দিয়ে কৰোঁ নেকি নকৰোঁ কিন্তু আমাৰ যিবোৰ প্ৰতিনিধি থাকে যেনে বিধায়ক হয়নে নাই সাংসদ তেওঁলোকে ভোট দি কেনে ৰাষ্ট্ৰপতিক নিৰ্বাচন কৰিছোঁ ইনডাইৰেক্টলি আমিয়ে কৰি আছোঁ কাৰণ আমি ভোট দি কেনে বিধায়কক পঠাইছোঁ সাংসদক পঠাইছোঁ এই সাংসদ আৰু বিধায়কবিলাকে ৰাষ্ট্ৰপতিক ভোট দি নিৰ্বাচন কৰিছে চ' ইনডাইৰেক্টলি কোনে কৰিছে আমিয়ে কৰিছোঁ যদিও ডাইৰেক্ট নহয় বাট ইনডাইৰেক্টলি আমিয়ে কৰিছোঁ গতিকে যোনখন দেশৰ সৰ্বোচ্চ মুৰব্বীগৰাকী ইলেক্টেড হয় অৰ্থাৎ নিৰ্বাচিত হয় সেইখন দেশক কি হয় গণৰাজ্য বুলি কয় এতিয়া যদি আমি চাওঁ UK অৰ্থাৎ ইউনাইটেড কিংডমত কি ডেমক্ৰেচি আছেনে ডেমক্ৰেচি আছে বুলি যদি কওঁ ষ্টুডেণ্ট কি আছেনে নাই শুই গ'লা নেকি ডেমক্ৰেচি আছেনে নাই ডেমক্ৰেচি আছে কিন্তু UK ৰিপাব্লিক হয় নেকি ৰিপাব্লিক নহয় ৰিপাব্লিক নহয় UK ৰিপাব্লিক নহয় দেই ওপৰত লিখিছোঁ দেই তোৰ লিখা চিখা কিয় বা যোৱা নাই আজি বৰ্ডটো চাব লাগিব আমি চ' ৰিপাব্লিক নহয় ঠিক আছে কাৰণ UKত কোন আছে ৰজা আৰু ৰাণী আছে কুইন এণ্ড কিং আছে ঠিক আছে ডেমক্ৰেটিক হয় বাট ৰিপাব্লিক নহয় কাৰণ সেইটো হেৰিডিটাৰী অৰ্থাৎ বংশগত হয় ৰজাৰ ঢুকালে ৰজাৰ পুতেক হ'ব ৰজাৰ পুতেক ঢুকালে তাৰ পুতেক হ'ব সেনেকৈ হয় ইংলেণ্ডত বাট ভাৰতত কি হয় ৰাষ্ট্ৰপতি নিৰ্বাচিত হয় যিগৰাকী দেশৰ সৰ্বোচ্চ মুৰব্বী আৰু আকৌ কৈছোঁ দেশৰ সৰ্বোচ্চ মুৰব্বীগৰাকী যদি নিৰ্বাচিত হয় সেই দেশখনক কি বুলি কোৱা যায় গণৰাজ্য বুলি কোৱা যায় অৰ্থাৎ ৰিপাব্লিক বুলি কোৱা যায় চ' ষ্টুডেণ্টছ আজিৰ ক্লাছটো এইখিনিতে সামৰিছোঁ
বহুতকেইটা ইম্পৰ্টেণ্ট কি কনচেপ্ট মই তোমালোকক আজিৰ ক্লাছটোত পঢ়ালোঁ আশা কৰোঁ তোমালোকৰ সেই কনচেপ্টবোৰ বুজি পোৱাত অকণো অসুবিধা হোৱা নাই আৰু যদি হৈছে কমেণ্ট ডাউন কৰা মই পৰৱৰ্তী ক্লাছত মই কোৱাৰ নিচিনা নেক্সট দিনৰ টপিক লোৱাৰ আগতে মই আজি ডাউনকেইটা ক্লিয়াৰ কৰিম চ' ভালদৰে ভিডিঅ'টো চাবা এবাৰ বুজি নাপালে দুবাৰ চাবা কিন্তু তোমালোকে কনচেপ্টবোৰ ক্লিয়াৰ কৰি সেই ভিডিঅ'টো সামৰিবা চ' আজিৰ কাৰণে এইখিনিতে এৰিছোঁ থেংক ইউ ছ' মাছ